টিমিটো লগাই আছে কোন লগা ইঞ্জিনিয়াৰ কোন লগা একদম উঠাই লৈ যায় একদম লকাবত সোমাই থোৱা হ'ব আজি কোন লগা আপুনি কি গৰু পাব নেকি আচ্ছা স্টিমটো মানে থাকা BTC মান থাকা বিরাট কমপ্লেক্স কা দরকার স্টিমটো যে নজে টেকনিক্যাল যে নজে টেকনিক্যাল ফ্রম যাবরে এই হ্যাঁ টেকনিক্যাল অপশন বুঝো আজি আমার চিফ স্যারে কিমান দিন আগতে লিস্ট উলাই দিলে মোর হেলথ ডিপার্টমেন্টৰ মই লিখি দিও এস্টিমেট যদি লিখি দিও এক মাহ 3 মাহ লাগি যায় এস্টিমেট এইবাৰ আমি আজি আহিছো যে কিয় কাৰণ হোৱাট ইজ দ্য ৰিজন টেকনিক্যাল সাথে ছিল সেই হ্যাঁ এস্টিমেট কোৱা কয় মাহ লাগে তো ডাঙৰীয়া কি নাম আপোনাৰ টেকনিক্যাল স্টাফ কোন টেকনিক্যাল কি নাম যেই নেকি এই আচ্ছা ইয়াৰ পৰা এস্টিমেট যাওঁতে কিয় ইমান দেৰি হৈ আছে সবৰে কমপ্লেইন হৈ আছে বিল্ডিং ডিভিজন কোকৰাঝাৰত চুপ থাক চিনি পাইছে নাই মোক কোন হয় এইটা নহ'ব নাই ইয়াতে বুজি পাইছা এক্সট্ৰিম লেভেললৈ গুচি যাম কিন্তু এইটা নহ'ব ইয়াতে আমি ৰাইজক পৰিৱৰ্তন কৰিবইছে ইয়াতে তহঁতৰ মতলব চাবলৈ অহা নাই ইয়াতে বুজি পাইছা এটা এস্টিমেট পঠাওঁতে 6 মাহ লাগি যায় আৰু কোন অফিচাৰ এতিয়া নাই ইয়াতে সব ৰেকৰ্ড কৰি দিয়ক টেকনিক্যাল ইঞ্জিনিয়াৰ পঢ়ি দিছে এটা 4টা বাজিছে সব মানে অফিচ এৰি গুচি গ'ল হা ইঞ্জিনিয়াৰ পঢ়ি দিছে আজি তাৰ নাম কি তোমাৰ মই দেই কেলেংকাৰী মানে এক ধৰণৰ ক'বলৈ গ'লে কিছুমান টকা পইচাৰ মানে লেনদেন কৰাৰ অলপ অসুবিধা পালে মানে ফাইলটো আকৌ ঘূৰাই দিয়ে বিভিন্ন অজুহাত দেখাই পেলাই ঠিকাদাৰবিলাকক হাৰাছমেণ্ট দি আছে যাৰ কাৰণে ঠিকাদাৰবিলাকে আমাৰ বিল্ডিং ডিভিজনৰ যিখিনি এষ্টিমেট প্ৰিপেয়াৰ কৰিব লাগে এইখিনি BTC লৈ পঠোৱাত বহুত ডিলেমি হৈ আছে আৰু আমি সঁচাকৈ আজি পাইছোঁ ইয়াতে আজি এতিয়া 4টা বাজিছে মাত্ৰ ইয়াত ইঞ্জিনিয়াৰ নাই ষ্টাফ ইয়াত নাই অলৰেডি 27জন ষ্টাফ বুলি কৈছে এতিয়া 5টাহে ষ্টাফ খাৰা হৈ আছে এনেধৰণৰ যাতে আৰু ভৱিষ্যতে নহয় আজি আমি ইয়াৰ সকিয়ানি দিছোঁ আৰু ইঞ্জিনিয়াৰক অহাকালি আমাৰ CM মহোদয়ৰ লগত আমি এতিয়া অলপ পিছত সাক্ষাৎ কৰিম আৰু চকচ দি পেলাই এখেতক পানিছমেণ্ট দিয়াৰ ব্যৱস্থা ল'ব লাগিব ইঞ্জিনিয়াৰ কি নাম ইঞ্জিনিয়াৰৰ নামটো কি আছিলে দিগন্ত দাস বড়ো আকৌ জানিবলৈ চেষ্টা কি ক'ব আজি 3জন ইঞ্জিনিয়াৰ চাৰ্টিং নহয় ভেৰি চিম্পল আপোনালোকে নিজে কওক কেতিয়াবা আপোনালোকে নিউজ প্ৰকাশিত কৰে যে BTC ফেইলৰ হৈছে SOPD টকা খৰচা কৰিবলৈ হয় না নহয় আপোনালোকে সুধি থাকে কিয় আমি আমাৰ যিবিলাক প্ৰজেক্ট হাতত ল'ব লাগে সেইবিলাক আমি লিখি দিওঁ প্ৰিপেয়াৰ প্লেন এষ্টিমেট এইটো ধৰিছোঁ ইতিমধ্যে আমাৰ চিফ ছাৰৰ PWD SOPD যিবিলাক প্ৰজেক্ট ধৰিছে এই ডিপাৰ্টমেণ্টত আহিছে এতিয়া টাইমতো যদি এষ্টিমেটেই নিয়া যায় BTCৰ পৰা এপ্ৰুভাল ল'ব লাগিব লোৱাৰ পিছত অনলাইন টেণ্ডাৰ 21 দিন লাগিব চাইট দিব কেতিয়া কাম কৰিব কেতিয়া বিল ল'ব তো এতিয়া আমি চালোঁ ইঞ্জিনিয়াৰিং নাই অফিচত তো এনেকুৱা হ'লেতো নহ'ব এতিয়া আমি BTCৰ আমাৰ মিলিজুলিকৈ কাম কৰি আছোঁ এটা সহ্যৰ সীমা আছে এতিয়া ৰাকেশ ডাঙৰীয়া তেওঁ PWDৰ এডভাইজাৰ হৈ আছে তেওঁ আগতে চিফ ছাৰ PWDটো চোৱা চিতা কৰাৰ আগতে তেখেতে এইটো এক্সিকিউশ্যন কৰি আছিলে এতিয়া মই তেখেতক অনুৰোধ কৰিছোঁ একবাৰ বলক PWD অফিচত যিহেতু চিফ ছাৰৰ টাইম নাই বহুত কামত ব্যস্ত হৈ আছে আপুনি বলক অহা দিনত মই আপোনালোকৰ এই সংবাদ মাধ্যমত কৈ আছোঁ যদি ইষ্টিমেট কোনোবা মানুহ আহি কুৱেশ্যন কৰিছে যে মোৰ ফাইল টেকনিকেলত পৰি আছে কোনোবা মানুহে টকা বিচাৰিছে যাৰ কাৰণে মোৰ ফাইল দিয়া নাই কোনোবা পিয়নে যদি টকাৰ কাৰণে কাৰোবাৰ ফাইল 2 দিন 3 দিন লেনদেন কৰিছে আপুনি জানে যে চিফ মিনিষ্টাৰ অফ আসাম ইজ অনলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হি উইল নট বেয়াৰ এনি কাইণ্ড অফ এক্সকিউজ So on behalf of BTR government, I being an executive member, I will convey the message that what is going on inside BTR. বিষয় আমি একচুৱেলি শুনি আছোঁ যে বহুত লেহেমীয়া হৈ আছে এষ্টিমেট বনাওঁতে মোৰো ডিপাৰ্টমেণ্টৰ একে কথা বিশেষকৈ চিট ডিপাৰ্টমেণ্টৰ বহুতখিনি কাম আমি বিল্ডিংছত দিছিলোঁ PWD বিল্ডিংছত বহুতখিনি লেহেমীয়া হৈ গ'ল এতিয়া ধৰক লেটকৈ যদি এষ্টিমেটবিলাক হৈ যায় বাকী কামখিনি মানে
মানে লেহেমীয়া হৈ যায়, প্ৰচেছখিনি কমপ্লিট কৰোঁতে টাইম লাগি যায়, তেতিয়া মানে আমি যিখিনি এল'কেট কৰিছোঁ ফাণ্ড সেইটো কামটো সম্পূৰ্ণ নহৈ উঠে, তো তেনেকৈ ইনকমপ্লিট হৈ থাকিব তেতিয়া। তো যি উদ্দেশ্য লৈ মানে আমি ধৰক ফাণ্ডবিলাক এল'কেট কৰি আছোঁ সেইবিলাক মানে সম্পূৰ্ণ নহয়। তো আৰু যি দুখ পাইছোঁ যে ইয়াত মানে হৈ আছে এষ্টিমেট বনাওঁতে মোৰো ডিপাৰ্টমেণ্টৰে একে কথা, বিশেষকৈ চিট ডিপাৰ্টমেণ্টৰ বহুতখিনি কাম আমি বিল্ডিংছত দিছিলোঁ, PWD বিল্ডিংছত, তো বহুতখিনি লেহেমীয়া হৈ গ'ল। এতিয়া ধৰক লেটকৈ যদি এষ্টিমেটবিলাক হৈ যায়, বাকী কামখিনি মানে লেহেমীয়া হৈ যায়, প্ৰচেছখিনি কমপ্লিট কৰোঁতে টাইম লাগি যায়, তেতিয়া মানে আমি যিখিনি এল'কেট কৰিছোঁ ফাণ্ড সেইটো কামটো সম্পূৰ্ণ নহৈ উঠে, তো তেনেকৈ ইনকমপ্লিট হৈ থাকিব তেতিয়া। তো যি উদ্দেশ্য লৈ মানে আমি ধৰক ফাণ্ডবিলাক এল'কেট কৰি আছোঁ সেইবিলাক মানে সম্পূৰ্ণ নহয়। তো আৰু যি দুখ পাইছোঁ যে ইয়াত মানে আচৰিত হৈছে যে ইয়াত এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ কথা আমি শুনি থাকোঁ PWD বিল্ডিংছৰ, যে তেখেতে সদায় অফিচত নাথাকে বুলি, আৰু আজি আহি চাইছোঁ যে একো ছুটি লোৱা নাই, তেখেতে আজি ইয়াত নাই। তো মুৰব্বীয়ে যদি ভালকৈ ইয়াত নাথাকে, মনিটৰ নকৰে, বাকী ষ্টাফবিলাক কি ধৰণে ভালকৈ কাম কৰিব, সেইটো অলপ মানে বেয়া হৈছে। সেইকাৰণে এইটোৰ ওপৰত ষ্ট্ৰিক্ট কিবা এটা সিদ্ধান্ত ল'ব লাগিব বুলি ভাবিছোঁ। তেখেতে ফোন ৰিচিভ কৰা নাই, এইটো মানে তেখেতে মানে কিমান ৰেছপনচিভ এইটোতে আমাৰ প্ৰমাণ দেখায় যে তেখেতৰ মানে যিটো ৰেছপন্স বা তেখেতৰ যিটো দায়বদ্ধতা, ৰেছপনচিবিলিটি অফিচত কিমান চিৰিয়াছ তেখেত এইটো বিষয়টো লৈ, এইটোৱে প্ৰমাণ দেখাইছে। অনলি PWD নহয়, বিভিন্ন ডিপাৰ্টমেণ্টতো একেই চলি আছে। নাই, নিশ্চিত ৰূপে য'ত চাওক, আমাৰ চৰকাৰে সেইটোৱে লাগি আছোঁ যে এই ছিষ্টেমখন আমাৰ মানে ঠিক কৰিব লাগিব। আমাৰ মানে যিমান কামখিনি হ'ব এক্সপাৰ্টাইট কৰিব লাগে। ৰাইজৰ কাৰণে আমি যিটো কাম কৰিবলৈ আগবাঢ়ি আছোঁ সেইটোত মানে কোনো বাধা হ'ব নালাগে। বিশেষকৈ আমি চৰকাৰ ফালৰ পৰা মানে যিমান পাৰোঁ পেচত, ফুল স্পীডত মানে সোনকালে মানে সেইটো কামটো আগবঢ়াই লৈ যোৱাটো আমাৰ মানে ৰেছপনচিবিলিটি বা দায়িত্ব। তো সেই ছাৰ্ভিচ ডেলিভাৰীটো এইকাৰণে ডিলে হৈ যায়, আৰু মানে ডিলে হোৱাৰ কাৰণে এতিয়া ৰাইজৰ মাজত মানে এটা হোৱা দোৱা লাগে যে কাম হোৱা নাই বুলি। এই ক্ষেত্ৰত মানে এই চৰকাৰ আমি এলাৰ্ট বা সেই ক্ষেত্ৰত আমি কি ধৰণে মনিটৰ কৰিব লাগে, সেইকাৰণে আজি ইয়াতো ছাডেন এটা ভিজিট দিয়া হ'ল। ৰেছপেক্টিভ ডিপাৰ্টমেণ্ট, বেলেগ ডিপাৰ্টমেণ্টকো ঠিক একেধৰণে এটা ভিজিট দিয়া হ'ব। गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां। अदालगुरिनि रौता सारियालियाव खुंनो लानाय मिरु एबसुनि 50 बोसोरसालिया जथुमायाव एक्जिबिशननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय। फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुमायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एक्जिबिशन। बे एक्जिबिशनावनो आबादारि, हेन्डलुम, टेक्सटाइल, फिचारि आरो हारिमु बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा। बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एक्जिबिशनाव गला हाफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन।